বেক টু মাই ইউটিউব চেনেল। জ্বৰ বাৰু ভাইৰেল পাই গ'লোঁ বাৰু। নামত ভিডিঅ'টো বনাইছোঁ মানে হেৰি হ'ল, এইখিনি স্কুললৈ গৈ আছোঁ আৰু স্কুলত বহুত মানে হোমৱৰ্ক দিছে। হোমৱৰ্কখিনিতো মেইন ন, পঢ়াটোতো মন দিব লাগিব। সেইকাৰণে মানে হোমৱৰ্কখিনি কৰিছিলোঁ আৰু এনে পৰীক্ষা হ'ব দিয়া মানে 23 তাৰিখমানৰ পৰা। সেইকাৰণে মানে ভিডিঅ' চিডিঅ' বৰকৈ বনোৱা নাই, সেইকাৰণে মানে ভিডিঅ' অহা নাই গাইছ। ঘৰত চেণ্ডেলটো থৈ গ'লোঁ, চেণ্ডেলটো তাকে লৈ আনোগৈ। মোৰ ভাগত জ্বৰ উঠি আছিলে বুলি, বেমাৰ হৈছিলে বুলি, সেইকাৰণে ভিডিঅ' বনোৱা নাই। ছাগলী পোৱালিটো ডাঙৰ হৈ গ'ল মানে, দেখাই দিছোঁ বাৰু তোমালোকক। ডাঙৰ হৈ গ'ল, বহুত দিনৰ তোমালোকক দেখুৱাইছিলোঁ, বহুত ডাঙৰ হৈ গ'ল ছাগলী পোৱালিটো, বহুত ডাঙৰ হ'ল। বহুত ডাঙৰ হৈ গ'ল। আৰু তোমালোকক দেখাইছিলোঁৱে যে এই যে কি এদিন যে চাৰিআলিলৈ যে এটা চেল্ফি ষ্টেট আনিব যাওঁতে যে তোমালোকক দেখাইছিলোঁ যে পিছে মানে আলিটো কিনাৰে যে পুলি ৰুই দিছিলে যে, পুলি মানে আমাৰ ইয়াত পালেহি, আমাৰ এইফালে পুলি ৰুই দিয়ে। তোমালোকক দেখুৱাই দিছোঁ অকণমান বেক কেমেৰা দি। আমাৰ ঘৰৰ সন্মুখত আৰু এনেকৈ ৰুই থৈ দিয়া আছে পুলি ন, ছজিনা পুলি ৰুই থৈ দিছে। আৰু পটককৈ প্ৰচাৰ কৰিলেও তাকে তোমালোকক লগ পাইছোঁ বাৰু। ছজিনা পুলিটো বেছি ডাঙৰ নহয় মানে ধৰি লোৱা তুমি এই গছজোপামান যে এই মোৰ পিছফালে থকা গছজোপামান হ'বগৈ, তাৰপৰা ডাঙৰ নহয়। আৰু সেই ছজিনা মানে গছজোপা মানে কিবা আগবোৰ নে কিবাবোৰ খাই, ইমানকৈ বৰ্তাকৈ নাজানো বাৰু। আৰু এতিয়া চেণ্ডেলটো লৈ ল'লোঁ, এতিয়া ঘৰলৈ যাওঁ আকৌ। আৰু মানে চোৱা গাইছ, এনেকুৱা পুলিও আছিলে মানে গোটেই আলিটোতে আছিলে, কিন্তু চব মানে কি হ'ল নাজানো আৰু, অকল আমাৰ ঘৰৰ সন্মুখতহে আছে। আৰু এইফালে এনেকৈ ৰুই থৈ দিছে ছজিনাৰ পুলি। আৰু এজোপা হ'ল লেটেকুৰ পুলি। কি মজা বতাহ মাৰিছে। ইয়াত এতিয়া এনেই বহি আছোঁ, ধুনীয়া বতাহ এটা মাৰিছে। আৰুনো কি ক'ম, ক'তো যাবলৈ পোৱা নাই ব্লগিং চগিং বনাবলৈ। এতিয়া মানে অকণমান